What's up, hello guys and welcome back to my YouTube channel Vidwan Vlogs. So guys, মানে আজি বিশ্বকৰ্মা পূজা গতিকে এতিয়া মানে তিনিখন বাইক লৈ পেলাই ধুবলৈ যাবলৈ ধৰিছোঁ। এইপিনে মোৰ ছেকেণ্ড মানে গ্লেমাৰখন মানে উলিয়াই আছে, দাদাহঁতৰ ঘৰত আছিল এখন। এণ্ড দেন এইপিনে মন তাত থৈ দিয়া আছে আৰু দাদাৰ বাইকখন উলিয়াই আছে, দাদাৰ মানে গাড়ী ৰেডি হৈ আছে। চ' মানে গাইছ আজি মানে পূৰা চাফা তাফা কৰি পেলাই আজি ধুনীয়াকৈ পূজা চূজা কৰা হ'ব। তো তাৰপিছত ক'ৰবাত মানে অকণমান ওলাই কৰি যোৱা হ'ব আৰু ভিডিঅ'টো চাই থাকিব লাষ্টৰ ফাললৈকে। আৰু এইপিনে মন চব খাৰা হৈ আছে, দুদিন আগত ধুইছিলোঁ গাইছ, আকৌ লেতেৰা হৈ গ'ল, চব পূৰা লেতেৰা হৈ আছে। তো এতিয়া আকৌ ধুৱাব গৈছে মানে আমাৰ চব দীপদা। কেনে খবৰ? বঢ়িয়া বঢ়িয়া বোলে গাইছ। চ' গাইছ এইপিনে পূৰা এইপিনে মনক ধুই অনা হৈ গ'ল, এইপিনে বাচন্তিও ধোৱা গ'ল, এইপিনে দাদাৰ এইখনৰ নাম কিবা এটা ৰাখিছিল মানে পাহৰি থাকিলোঁ বাৰু, বহুত দিনৰ আগতে মানে নাম চাম দি পেলাই নামাতে। এইপিনে মন পূৰা একদম চাফা হৈ গ'ল, খালি এইপিনে অকণমান আকৌ লেতেৰা হৈ গৈছে বাৰু। মালা চালা কিনি আছোঁ এণ্ড দেন এতিয়া ঘৰত গৈ পেলাই পূজা কৰি পেলাই যাম ব্লগ বনাবৰ কাৰণে গাইছ। চ' গাইছ বৰ্তমান আহি পেলাই ঘৰ পাই গ'লোহি এণ্ড দেন এতিয়া বাইক চাইক পূৰা মানে লাইন আপ কৰি থৈ দিছোঁ, আৰু এখন আহিবলৈ জাষ্ট বাকী আছে। তাৰপিছত গাইছ পূজা চূজা কৰি পেলাই ফুৰিবৰ কাৰণে যাম আৰু বাকী দাদা গাড়ীখন এতিয়ালৈকে ধোৱা হোৱা নাই বাৰু। সেইপিনে আমাৰ দাদা আছে। কি খবৰ দাদা? কেপি থৈত গাইছ, কেপি খাই আছে হেনো, পিছত কথা ক'ব দিয়ক। এনেই নাখাওঁ, টেনশ্যন নাই খাইছোঁ। এইপিনে আমি মনক পূৰা একদম ধুৱাই কৰি মালা চালা পিন্ধাই দিলোঁ এণ্ড দেন এতিয়া গৈ আছোঁ নগাঁও বিশ্বকৰ্মা পূজাত তাত যাম। তো চাব পাৰে পূৰা মালাটো লগাই দিছোঁ আৰু এতিয়া যাম আৰু বাইকখন ধুইছিলোঁ বাট বৰষুণ দি দিছিলে আকৌ, তো আৰু অকণমান লেতেৰা হৈ গ'ল। বাট আকৌ এতিয়া ৰ'দ দি আছে, পাগলা বতৰ গাইছ, মানে কি ক'ম আৰু। দিয়ক গাইছ ওলাইছোঁ আৰু দিয়ক। চ' গাইছ মানে দাদা আছে আৰু আমি বাইক চাইক পূৰা মালা চালা পিন্ধাই কৰি ৰেডি। এতিয়া আপেল খাই আছে, আমিও আপেলটো খাই লওঁ গাইছ, তাৰপিছতে নগাঁও যাবলৈ ওলাইছোঁ আৰু দেন যাওঁ আৰু বোলো। চ' গাইছ মানে কেতিয়াবাতে যোৱা কথা আছিল, বাট এতিয়া যাওঁকৈ এতিয়া গাইছ 1টা বাজি গ'ল। মানে ইয়াত বৰষুণো দি দিছিল, আকৌ এতিয়া বাৰু ৰ'দ দিছে। ত' গাইছ এতিয়া বৰ্তমান আমি গৈ আছোঁ এণ্ড দেন গাইছ মানে এক্সজষ্টটো লগোৱাৰ পিছৰ পৰা গাইছ মানে বহুত কিবা কিবি হৈ আছে এণ্ড লাইক মানে কিছুমান মানুহে কমপ্লেইনো দি আছে কি মানে মই হেনো কিবা লাইক উৎপাত কৰি আছোঁ। বাট কালি 6টা বজাত হেনো মোক গাইছ মানে আমাৰ ঘৰৰ ওচৰতে আৰু দেখিছে। বাট 6টা বজাৰ আগত মই বাইক চাইক ঘূৰাই শুই আছোঁ। নাজানো মানে গাইছ এইবিলাক বাইক চাইক ল'লে মানে মানুহে অকণমান প্ৰব্লেম কৰে। ন' ফিয়াৰ গাইছ, বাদ দিয়ক বুজি পোৱা হৈ থাকোঁ মানুহক। ত' এতিয়া গাইছ গৈ থাকোঁ আৰু লগো আছে। মানে এইটো ডিভি কিলাৰ মানে লাগি থাকোঁতেও চাউণ্ডটো এনেকুৱা দি আছে, বা ডিভি কিলাৰটো খুলি দিলে গাইছ পূৰা বেছ বাঢ়ি যায়। আৰু গাইছ মানে মোৰ আইফোনৰ আগতে এডাপ্টাৰটো হেৰাই থাকিল, গতিকে আপোনালোকে চাউণ্ড কোৱালিটি ইমান ভাল নাপাব পাৰে। তো বেছি কথা কৈ নাথাকোঁ, তো পটাপট গৈ থাকোঁ আৰু দিয়ক গাইছ। तू मेरा रोज come a little close, तू मेरा रोज come a little close. तुझे वादे दिए कितने वादे दिए, तेरी याद सताए रात रात, तेरी याद सताए रात रात। वादे दिए कितने वादे दिए, तेरी याद सताए रात रात, तेरी याद सताए रात रात। How could you leave दिन तेरे किड धा धा धा। How could you leave दिन तेरे किड धा। How could you leave दिन तेरे किड धा धा धा। How could you leave दिन तेरे दिन ना। सजन जब पास न आए, ओ दिल पे लात लगाए। ओ मेरे तू दुश्मन हो ना, दुश्मन क्यों हो ओ बलमा क्यों। ओ तूने मेरी ढोल बजा दे, ये ऐसे कैसे नाच नचा दे। ओ मेरे तू दुश्मन हो ना, दुश्मन कैसे। চ' গাইছ এইপিনে আমাৰ মনক মানে পূজা চূজা কৰা হৈ আছে। তো দেৱা পূজা কৰি আছে আমাৰ। ওম নিম্মাইলং সুসধায়ং মহাপতকনাশনং আপদস্তু ভয়ং জান্তি সম্পদস্তু। মই এটা থৈছোঁ দেই। অঁ ঠিক আছে দিয়ক। চ' গাইছ মানে এইপিনে আমাৰ বিশ্বকৰ্মা মানে পূজা কৰি আছিলোঁ, তাতে সেৱা চেৱা কৰি ল'লোঁ, পূৰা ফুট চুট লৈ লৈছোঁ। এইপিনে দাদা আমাৰ। কি খবৰ দাদা? একদম বেয়া হয় নেকি? চ' গাইছ এতিয়া অফিচৰ ভিতৰলৈকে যাওঁ। এইটো চাওক লেটেনাহঁতৰ অফিচ নগাঁৱতে আছে। দেন এতিয়া ভিতৰত যাওঁ আৰু কিজানি দিয়ক। গুড নাইট।
চ' গাইজ মানে চাব পাৰে আমি আৰু দাদা আৰু মই মানে চবেই এতিয়া প্ৰসাদ চসাদ খাবলৈ লৈছোঁ আৰু প্ৰসাদটো খাই পেলাই নেক্সট গাইজ আমি খিচিৰি খাম এণ্ড দেন বাকী অকণমান ইয়াতে ওচৰে পাজৰে ফুৰিব পৰা জেগা আছে যদি আমি ফুৰি কৰি যাম আৰু বাকী চাই লওক এতিয়া পূৰা প্ৰসাদটো খাই দিওঁ পটাপট মানে এতিয়া অফিচত আমি খিচিৰি খাবৰ কাৰণে আহিছিলোঁ মানে পূজা চাবলৈ আহিছোঁ আৰু নে কি কয় দাদা এইপিনে দাদাক খিচিৰি দি থৈছে আৰু এইপিনে পকৰি চকৰি দি আছে এইপিনে পূৰা চব্জি আনি আছে এতিয়া খাম আৰু নে কি কয় দাদা বাকী খবৰ ভালনে মানে বেয়া হয় দে আৰু চ' গাইজ মানে বৰ্তমান আমি অফিচৰ পৰা ওলাবলৈ ধৰিছোঁ আৰু পূৰা খানা চানা খাই কৰি হৈ গ'ল এণ্ড দেন এতিয়া আমি অকণমান জেগাবিলাক অকণমান ফুৰিম তাৰপিছত আৰু আপোনালোকক দেখাই আছোঁ দিয়ক বাকী দেন নগাঁৱলৈ আহিছিলোঁ এইজনক চাগে আপোনালোকে চিনি পায় আৰু কলিয়াবৰ ভিডিঅ'বিলাকত ওলাই থাকে বাকী গাইজ মানে এতিয়া অকণমান ৰখিছোঁ তো চাহ তাহ কিজানি খাম আৰু বাকী গাইজ মই ইয়াকে নেক্সট লেভেলৰ ষ্টিকাৰটো লৈ পেলাই দিছিলোঁ মানে চাব পাৰে এতিয়া মই মোৰ বাইকত আকৌ লগাই আছোঁ চ' এনেকুৱা নেক্সট লেভেল চ' গাইজ মানে বৰ্তমান আমি আহি পাই গ'লোঁ অকিনাৱা ৰেজৰ্ট মানে গাইজ এইপিনে পূৰা বটানিকেল গাৰ্ডেন টাইপৰ আৰু ধুনীয়া পুখুৰী আছে ইয়াত বহি মানে আপোনালোকে ভাত চাত খাব পাৰিব বা কিবা কিবি খাব পাৰিব আৰু দিয়ক বাকী মানে মজা পৰিৱেশ আমি জাষ্ট এনেই একপাক ফুৰিবৰ কাৰণে আহিলোঁ ভিতৰৰ চাইডটো আপোনালোকক দেখুৱাই দিছোঁ আৰু মানে দাদা আৰু লগৰজন গৈ আছে বাকী গাইজ চাওক পূৰা পুখুৰী এৰিয়া মজা এৰিয়া কি ক'ম আৰু গাইজ মানে মজা এৰিয়া মানে আপোনালোকে এটা আহি পেলাই আৰামছে থাকিব পাৰিব মানে তেনেকৈ থাকিব নোৱাৰে মানে এনেই ফুৰিব কাৰণে আহিব পাৰে আৰু মানে পূৰা চিল এৰিয়া বাকী গাইজ বহুত বেছি গছ গছনি মানে হাবিৰ মাজত আইন লাগছি গাইজ কি ক'ম আৰু মানে ইয়াৰ মানে দে আৰু মানে মজা লাগছি আৰু চাওক নজাৰা চাওক तू मेरा रोज come a little close तू मेरा रोज come a little close तुझे वादे दिए कितने वादे दिए तेरी याद सताए रात तेरी याद सताए रात कुछ you leave दिन तेरे किट धा कुछ you leave दिन तेरे किट धा कुछ you leave दिन तेरे किट धा कुछ you leave दिन तेरे दिन ना चल भाग चले कहीं जहाँ रात कटे वहीं एक साथ তো গাইজ মানে ঘৰৰ পৰা উভতি আহি আছিলোঁ বাট মানে ৰাস্তাতে গাইজ এক্সিডেণ্ট চব ভেৰি ডেঞ্জাৰাছ এক্সিডেণ্ট একদম মানে বলেৰো আৰু কিবা মানে ডাম্পাৰখনৰ পৰা ডাম্পাৰ এক্সিডেণ্ট হৈছে বাকী ৰ'ব গাইজ নামি পেলাই চাব পাৰোঁ যদি চাই আছোঁ ৰ'ব গাইজ মানে ডাম্পাৰ এখন আৰু লাইক বলেৰো পিকআপ এখনৰ ক্ৰেছ হৈছিল এণ্ড ড্ৰাইভাৰজন ডেড হৈ গৈছে এণ্ড ভিতৰতে ফচি আছে মানে ভালকৈ উলিয়াই আনিব পৰা নাই গোটেই ভিতৰত ফচি গ'ল জাম হৈ গ'ল তো কাটি এতিয়া উলিয়াই আছে বাকী ওচৰত গৈ পেলাই চাব পাৰি নেকি একবাৰ চাই আহোঁ বাকীটো ইউটিউবততো এইবিলাক দেখাব নোৱাৰি তো ৰ'ব একবাৰ চাই চ' গাইজ মানে এইবিলাক মানে ডেড বডিটো উলিয়াই আছে আৰু এইবিলাক চাই থাকিব নোৱাৰি এণ্ড লাইক ডাম্পাৰখনৰ গোটেইকেইটা মানুহটো বাৰু বাচি গৈছে পূৰা ড্ৰাংক হৈ আছিল হেনো বাকী এখন গাড়ী লাইক দুজন বাচি গ'ল বাকী ড্ৰাইভাৰজন একদম তাতে ফচি আছে এখন হাত চাত নাই বাকী আছে এইবিলাক চাই দিব নোৱাৰোঁ গাইজ মানে গৈ থাকোঁ আৰু ঘৰলৈকে যাওঁ আৰু আজি ব্লগটো বাছ ইমানেই আছিলে আৰু মানে বেয়া হৈ গ'ল একদম এইবিলাক দেখি পেলাই গাইজ মানে মুড চেছ আৰু আপোনালোকেও ৰাইট চাইড কৰিলে একদম পূৰা ছেফলি কৰিব যিহেতু টুৱে আছিলে এতিয়া মানে টুৱেটো ফ'ৰ লেন হেৰি কৰি আছিলে কিন্তু টুৱে মানে ওৱান ৱে হৈ আছিলে এটা ৰাস্তা বন্ধ কৰি থোৱা আছিল গাইজ চ' তাতে ড্ৰাংক হৈ আছিল চ' পূৰা মানে এক্সিডেণ্ট ডেঞ্জাৰাছ এক্সিডেণ্ট হৈছে গাইজ এতিয়া ঘৰ যাওঁ আৰু গাইজ মানে কি কৰিম আৰু সিমানেই আৰু গাইজ ৰাইট ছেফ